নমস্কাৰ জনাইছোঁ। এতিয়া মই গুৱাহাটী ষ্টেচন পালোহি আৰু মোক লগৰবোৰে কয় তই ক'ত থাক যে তোৰ ঘৰ পাওঁতে 2টা দিন লাগে। মোৰ এইটোৱে অৱস্থা। মোৰ ট্ৰেইনখন আছিল 1টা বজাত, এতিয়াও 7 ঘণ্টা লেট চলি আছে। সদায় মোৰ ট্ৰেইনৰ লগত আহি যোৱা নিমিলে, কিবা নহয় কিবা দুৰ্দশা থাকেই। আৰু গুৱাহাটী পাওঁতে, গুৱাহাটীৰ পৰা আগলৈ যাওঁতে মোৰ বহুত টাইম লাগি যায়। উপায় নাই, এয়াই সমস্যা আমাৰ। চাকৰি এটা কোণত, মোৰ ঘৰ এটা কোণত, ইটোৱে সিটোৱে লগ হওঁতে মোৰ বহুত টাইম লাগি যায়। আৰু সৈনিকৰ জীৱনবোৰ এনেকুৱাই। আমি এতিয়া পূজাৰ কাৰণে আহিছোঁ, তো ইমান ফূৰ্তি নকৰোঁৱেই, কিন্তু আমাৰ দাদা ঢুকালে সেইটো সকলোৱে জানে। জুবিন দাৰ দুখত আমি সকলোৱে দুখী। আৰু আপোনালোকেও যাতে DJ বগৰা বজাই ইমান বিশৃংখলতা পৰিস্থিতিৰ সৃষ্টি নকৰিব। খুব ধুনীয়াকৈ পূজাটো পাৰ কৰক আৰু শান্তিৰে থাকক, মিলা প্ৰীতিৰে থাকক। সকলোৱে যাতে কোনো হাই কাজিয়া নকৰি ধুনীয়াকৈ পূজাটো পাৰ হৈ যায় তাৰে কামনা কৰিছোঁ। শেষত আপোনালোকক পুনৰবাৰ শাৰদীয় দুৰ্গা পূজাৰ বহুত বহুত শুভেচ্ছা জনাইছোঁ। জয় জুবিন দা, জয় আই অসম।